নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য নিয়ন্ত্ৰণ আজি এটা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি পানী দিব আহিলোঁ। পানী দি অহাতে ভাবিলোঁ যে ভিডিঅ' এটা কৰি দিওঁ। আজি আপোনালোকক দেখাই আছোঁ যে কুকুৰাখিনি এতিয়া সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ। বহুত দিন পিছত আপোনালোকক ভিডিঅ' আকাৰে মই দি আছোঁ। চাওক এতিয়া এইবিলাক যে আমাৰ কুকুৰাখিনি যে আছে, কুকুৰাখিনি এতিয়া কণী দিব পৰা হ'ল। এতিয়া বৰ্তমানটো আহিছে আমাৰ ৰাতিৰ ভাগত ঠাণ্ডা অকণমান পৰে আৰু দিনৰ ভাগত কি গৰম পৰে। এই সময়ত কি হয়, কুকুৰাৰ বহুত কি হয়, বেমাৰ হয়। আৰু এই বেমাৰৰ পৰা আপোনালোকে কেনেকৈ পৰিত্ৰাণ পাব তাৰ সবিশেষ এটা ভিডিঅ' মই ইয়াৰ আৰু এটা পাৰ্ট আছে, সেইটোত মই লৈ আহিম, ৰেডি হৈ আছে। কিন্তু আপোনালোকে এতিয়া চাব পাৰে এই সৰুৰ পৰা যে ডাঙৰ দীঘল কৰি ইমান ডাঙৰ কৰা হ'ল আৰু সিহঁতক বৰ্তমান লেয়াৰ ফিড খুৱাই আছোঁ। আৰু চাই আছে ইয়াতে বেছি তেনেকুৱা নাই, আগত যেনেকৈ চাইছে টোটেল ঘৰটোতে খালি এই কুকুৰাৰ পোৱালি আছিল। এতিয়া ইয়াতে কণী পাৰপাছৰ কাৰণে আমি 40টা ৰাখিছোঁ। 40টাৰ ভিতৰত আপোনালোকে চাব ইয়াতে আৰু কেইটামান খোৱা হৈছে। খোৱাৰ পৰা ইয়াতে বৰ্তমান আছে, আপোনালোকে চাব পাৰে 30টা আছে আৰু তাৰে ভিতৰত 3টা আছে মতা, আপোনালোকে চাব পাৰিছে। কিন্তু ফাৰ্ষ্ট টাইম সিহঁতে কণী আৰম্ভ কৰিছে। এতিয়া বৰ্তমান কণী পাই আছোঁ, বৰ্তমান হাৰ ৰোজ পাই আছোঁ 15টা 10টা তেনেকৈ আহি আছে। কমপ্লিট প্ৰডাকশ্যন এতিয়াও অহা নাই। আপোনালোকে দোৱা কৰিব আৰু যাতে আমি ধুনীয়াকৈ বঢ়াই ল'ব পাৰোঁ। আৰু যদি কাকো যদি হেৰি লাগে আপোনালোকৰ কুকুৰাৰ পোৱালি হওক বা কণী হওক, যোগাযোগ কৰিলে আপোনালোকে পাই যাব। কিন্তু ডিষ্ট্ৰিক্টৰ কোকৰাঝাৰ হ'লে বহুত সুবিধা হয়, আপোনালোকে হেচিং কণী ইয়াৰ পৰা লৈ যাব পাৰিব। এতিয়া আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু আপোনালোকে যদি ফেচবুকত চাই আছে তেতিয়াহ'লে লাইক কৰি দিয়ক। আৰু যদি ইউটিউবত চাই তেতিয়াহ'লে মিষ্টাৰ ইয়ৰ ফাৰ্মিং চেনেলত আপোনালোকে ভিজিট কৰিব পাৰে।